আলফা স্বাধীনৰ বিবৃতিৰ পাছতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিক্ৰিয়া। মই নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ত গুৰু উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি থকা অৱস্থাতে এজন সাংবাদিকে পৰেশ বৰুৱাৰ সম্পৰ্কত কিবা প্ৰশ্ন এটা কৰিছিলে। মই ব্যস্ততাৰ মাজতে আচলতে পৰেশ বৰুৱা ডাঙৰীয়াক আঘাত দিব পৰা কোনো ধৰণৰ কথা কোৱা নাছিলোঁ। মই এটা কথাই কৈছোঁ যে বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনক ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে শিক্ষিত যুৱক চামিল হৈ তেওঁলোকে সকলো দিশতে আন্তৰিকতাৰে কাম কৰিলেহে অসমখন আগবাঢ়িব। তো গতিকে মই তেখেতসকলৰ চামিলকৰণৰ কথাটোহে মই ক'ব বিচাৰিছিলোঁ। আৰু অন্য ধৰণৰ কোনো কথাৰ বাবে মোৰ তেনেধৰণৰ কোনো ক'বলগীয়া নাই, এই কথাটোকে মই ক'ব বিচাৰিছিলোঁ। আৰু তেনে ক্ষেত্ৰত যদি কিবা কাৰণত পৰেশ বৰুৱা দেৱলৈ মোৰ আঘাত হানা কিবা কথা যদি মই কৈছোঁ, তেতিয়াহ'লে মই নিজেই এইটো দুখ অনুভৱ কৰিছোঁ। আৰু অসমখনৰ স্বাৰ্থত আচলতে আমি সকলোৱে সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়িব লাগিব। আৰু বৰ্তমান এই সশস্ত্ৰ সংগঠন এটা শান্তি প্ৰক্ৰিয়াৰ দিশটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপেৰে ই আগবাঢ়িছে। আৰু ময়ো নিশ্চিতভাৱে এই শান্তি প্ৰক্ৰিয়াৰ বিষয়বিলাক আগবাঢ়িলেহে আমাৰ অসমখন আগবাঢ়িব। তো গতিকে ময়ো কামনা কৰিছোঁ যাতে সকলোৱে এই শান্তি প্ৰক্ৰিয়াৰ বিষয়টোত সহযোগিতা কৰি আমি যাতে অসমৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত ইয়াত অগ্ৰসৰ হওঁ, মই আচলতে তাকেহে কামনা কৰিছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, নিউজ টুডে অসম। আপোনাৰ সপোনৰ ঘৰখনৰ অভাৱ পূৰ কৰিবৰ বাবে আহি আছে ৰিস্কন আৱাজ। উন্নত মানৰ আন্তঃগাঁথনিৰে নিৰ্মিত ৰিস্কন আৱাজত থাকিব বেডমিণ্টন কোৰ্ট, জিমনেজিয়াম, কমিউনিটি হলৰ লগতে ছুইমিং পুলৰ সুবিধা। সকলো অত্যাধুনিক সা সুবিধাৰে সম্বলিত আপোনাৰ সপোনৰ ঘৰখনৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ ঠিকনা লাচিত নগৰ পথ নিয়াৰ SBI গড়চুক, গুৱাহাটী 35। ফোন নম্বৰ 6001799010 036140666082।